নমস্কাৰ সিদিনাখন আপোনালোকক মই শিকাইছিলোঁ অমৃত বৃক্ষ আন্দোলনৰ এপ্লিকেশ্যনটোৰ বিষয়ে আজি মই আপোনালোকক শিকাম গুগল ক্ৰমত আপোনালোকে কেনেকৈ অতি সহজে এই কামখিনি কৰিব পাৰিব ঠিক আছে আপোনালোকে প্ৰথমতে এই সাৰ্চ অৰ টাইপ ৱেব এড্ৰেছ য'ত লিখা আছে তাত ক্লিক কৰিব তাত লিখিব আপোনালোকে aba.assam এইটো আহি গৈছে aba.assam.gov.in ওকে এইটো টাইপ কৰিব টাইপ কৰি সাৰ্চ কৰি দিব ওই পেজটো খোলা গ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া গছপুলি এটা ৰুই আছে তাৰ পিছত আপোনালোকে ইয়াতে কোড ক্লিক কৰিব এই 3 লাইনটো যে আছে 3 লাইনত ক্লিক কৰিব ইয়াত খোলা গ'ল ইয়াতে যে লিখা আছে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব তাৰ পিছত ইয়াতে চাওক সিলেক্ট ক্যাটাগৰী আপুনি কোনটো ক্যাটাগৰীত পৰে হেতু ইয়াত সিলেক্ট কৰি ল'ব ইয়াত সেলফ হেল্প গ্ৰুপ আছে আশা আছে এডুকেশনাল ইনষ্টিটিউটছ আছে ভিলেজ ডিফেন্স পাৰ্টি আছে অংগনবাদী আছে টি গাৰ্ডেন আছে আদাৰ্স ইনষ্টিটিউশনাল আছে আদাৰ্স ইন্ডিভিজুৱেল আছে আপোনালোকে অংগনবাদীত সিলেক্ট কৰিব ঠিক আছে ইয়াত লিখা আছে ৰেজিষ্ট্ৰেশ্যন অংগনবাদী ইয়াত চাওক লোকেশন আছে লোকেশনটো আপোনালোকে দিব ৰুৰেল ক্যাটাগৰী আছে আপোনালোকৰ কি হয় ওয়াৰ্কাৰ হয় নে হেল্পাৰ হয় আপোনালোকে অবিয়াসলি ওয়াৰ্কাৰে হ'ব ওয়াৰ্কাৰ দিব তাৰ পিছত ফুল নেমটো দিব ফুল নেমটো আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকৈ আছে তেনেকৈ দিব মোবাইল নম্বৰ দিব আপোনালোকৰ আধাৰ লিংক থকাটো তাৰ পিছত ইয়াত আছে ফাদাৰ্স/মাদাৰ্স/স্পৌছ নেম আপোনালোকৰ মা দেউতা নতুবা আপোনাৰ হাজবেণ্ডৰ নামো ইয়াত দিব পাৰে তাৰ পিছত ইয়াত লিখা আছে এজ আপোনালোকৰ বয়সটো দিব আৰু ইয়াত জেন্ডাৰ আছে জেন্ডাৰটো ফিমেল এটাই থাকে হেতুৱে দিব তাৰ পিছত আছে এড্ৰেছটোত আপোনালোকৰ ডিস্ট্ৰিক্ট চাব ডিস্ট্ৰিক্ট ইয়াত তামুলপুৰ ডিস্ট্ৰিক্টখন অহা নাই গতিকে আপোনালোকে বাক্সা ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰ পিছত ইয়াত ব্লকটো সিলেক্ট কৰিব আপোনালোকৰ যি ব্লক হয় হেতু ব্লক সিলেক্ট কৰিব ঠিক আছে তাৰ পিছত ইয়াত ভিলেজ/টাউন দিছে আপোনালোকৰ গাঁওখনৰ নাম ইয়াত লিখি দিব আৰু ইয়াত এড্ৰেছ লিখা আছে যে এইটো এড্ৰেছৰ জগাত আপোনালোকে দিব আপোনালোকৰ যেটো ল্যান্ডমাৰ্ক আছে সেই ল্যান্ডমাৰ্কটো বহাই দিব আৰু পোষ্ট অফিসটো দিব ইয়াত আৰু ইয়াতে দিব পুলিশ স্টেশন আৰু ইয়াতে দিব পিন কোড তাৰ পিছত আছে বেনিফিচিয়াৰী গ্ৰেণ্ট অপশন এণ্ড বেংক একাউণ্ট ডিটেইলছ ইয়াতে চাওক ইয়াত ক্লিক কৰাৰ লগে লগে দুটা অপশন আছে ইয়েস আৰু নো আপোনালোকে যদি ইয়েস কৰে তেতিয়াহলে বেংক ডিটেইলছখিনি দিব লাগিব আৰু 100 টকাটো আপোনালোকে বেংকৰ একাউণ্টছত পাব আৰু যদি নো কৰে তেতিয়াহলে আপোনালোকে 100 টকাটো নাপায় আৰু বেংকৰ একাউণ্ট ডিটেইলছো আপোনালোকে ইয়াত দিব নালাগে প্ৰথমতে আমি ইয়েস কৰি চাও ইয়েস কৰিলো ইয়াত দিব লাগিব আধাৰ নম্বৰ ইয়েস কৰাৰ পিছত ইয়াত আধাৰ নম্বৰ ইয়াত মোবাইল নম্বৰ যেটো মোবাইল নম্বৰ আধাৰ কাৰ্ডৰ লগত লিংক আছে আৰু এইটো হল আধাৰ লিংকেড বেংক একাউণ্ট নম্বৰ অৰ্থাৎ আপোনাৰ আধাৰ নম্বৰটো যেটো বেংক একাউণ্টৰ লগত লিংক হৈ আছে সেই একাউণ্ট নম্বৰটো ইয়াত দিব আৰু ইয়াত আইএফএসচি কোড আপোনালোকৰ যেটো বেংক ব্ৰাঞ্চ হয় সেই আইএফএসচি কোডটো ইয়াত দি দিব আৰু ইয়াতে চাওক ফাৰ্স্ট পেজ অফ বেংক পাছবুক আপোনালোকৰ বেংক পাছবুকৰ যেটো প্ৰথম পৃষ্ঠা আছে য'ত একাউণ্ট নম্বৰ আইএফএসচি লিখা থাকে সেই পেজটো আপোনালোকে ইয়াত ফটো তুলি ইয়াত বহাই দিব লাগিব জেপিজি ফৰমেটত কিন্তু ইয়াতে 100 কেবিৰ ওপৰত হ'ব নোৱাৰিব ঠিক আছে আৰু যদি আপোনালোকে ইয়াত নো কৰিলে ইয়াত আধাৰৰ লগত থকা মোবাইল নম্বৰটো দিব সেইখিনিয়ে তাৰ পিছত আছে আপোনালোকৰ আইডেন্টিটি ইনফৰমেশন ইয়াত আপোনালোকে সিলেক্ট কৰিব ভোটাৰ আইডি পান কাৰ্ড আধাৰ কাৰ্ড ফটো আইডেন্টি কাৰ্ড জব কাৰ্ড ৰেশন কাৰ্ড পেনশনাৰ কাৰ্ড ফ্ৰীডম ফাইটাৰ কাৰ্ড উইথ ফটোগ্ৰাফ কিষাণ পাছবুক উইথ ফটোগ্ৰাফ আৰু আদাৰ্স
এইকেইটাৰ বাহিৰেও যদি অন্য কিবা আছে আপোনাৰ আইডেণ্টি কাৰ্ড সেইখন আধাৰ্ছত এণ্ট্ৰি কৰি দিব পাৰে কিন্তু আমাৰ সকলোৰে আধাৰ কাৰ্ড যিহেতুকে আছে গতিকে ইয়াত আধাৰ কাৰ্ডেই চিলেক্ট কৰিব আৰু ইয়াত আধাৰ কাৰ্ডৰ ফাৰ্ষ্ট পেজটো আপোনালোকে ফটো তুলি দি দিব কিন্তু ইয়াতো 100 KB ওপৰত হ'ব নোৱাৰিব তাৰপিছত আহিল কেপচা এণ্ড মোবাইল নম্বৰ ভেৰিফিকেশ্যন ইয়াত জেনেৰেট OTP কৰিব যিটো মোবাইল নম্বৰ আপোনালোকে আগত দিছিলে আধাৰ কাৰ্ডত লিংক থকা সেই লিংক থকা মোবাইল নম্বৰটোৰ এটা OTP যাব সেই OTPটো ইয়াত বহাই দিব তাৰপিছত ইয়াত আছে কেপচাটো এণ্টাৰ দ্য নাম্বাৰছ এজ shown ইন দ্য ইমেজ এই ফটোটো যে দেখিছে ইয়াত যিটো নম্বৰ আহিছে সেই নম্বৰটো ইয়াত বহাই দিব আৰু এই নম্বৰটো প্ৰত্যেকবাৰতেই পৰিৱৰ্তন হৈ থাকে এই নম্বৰটো ইয়াত বহাই দিব তাৰপিছত সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনালোকৰ এটা নম্বৰ আহিব ৰেজিষ্ট্ৰেচন নম্বৰ সেই ৰেজিষ্ট্ৰেচন নম্বৰটো মই দেখাই আছো সাবমিট কৰাৰ পিছত আপোনালোকে এই ৰেজিষ্ট্ৰেচন সাকসেসফুল বুলি মেছেজটো আহিব আৰু ইয়াতে ৰেজিষ্ট্ৰেচন নম্বৰ এনেকৈ আহিব এই ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনালোকে টুকি থব কেতিয়াবা লগা হ'ব পাৰে তো এইখিনি আছিল ধন্যবাদ ভিডিওটো ভাল পালে লাইক কৰিব দুই এজনৰ মাজত শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব ধন্যবাদ